আত্মাৰ পিতাক প্ৰত্যক্ষ কৰা। ওম শান্তি। আজিৰ মুৰলী 22 তাৰিখ 6 মাহ 2020। বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ উন্নতিৰ কাৰণে নিতৌ ৰাতি শোৱাৰ আগতে খাটিয়ান চোৱা, চেক কৰা। মই গোটেই দিনটো কাকো দুখটো নিদিলোঁ। প্ৰশ্ন: মহা সৌভাগ্যশালী সন্তানসকলৰ কোনটো বীৰত্ব থাকিব? উত্তৰ: যিসকল মহান সৌভাগ্যশালী হয় তেওঁলোক স্ত্ৰী পুৰুষ একেলগে থাকিও ভাই ভাই হৈ অৰ্থাৎ আত্মাৰ জ্ঞান কৰি থাকিব। স্ত্ৰী পুৰুষ বোধ নাথাকিব, দৃঢ় নিশ্চয় বুদ্ধিৰ হ'ব। মহা সৌভাগ্যশালী সন্তানে তৎক্ষণাৎ বুজি পায়, ময়ো ষ্টুডেণ্ট অৰ্থাৎ বিদ্যাৰ্থী, এওঁ ষ্টুডেণ্ট, ভাই ভনী হৈ গ'ল। কিন্তু এইটো বাহাদুৰিত তেতিয়াহে চলিব পাৰিব যেতিয়া নিজকে আত্মা বুলি বুজিব। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. গোটেই দিন মুখেৰে বাবা বাবা উচ্চাৰিত হৈ থাকিব লাগে। অন্য নহ'লেও প্ৰদৰ্শনী বুজোৱা সময়ত মুখেৰে 1000 বাৰ বাবা বাবা উচ্চাৰিত হ'ব লাগে। 2. এই দুচকুৰে সকলো দেখিও এজন পিতাৰ স্মৃতিত থাকিব লাগে। পৰস্পৰ বাৰ্তালাপ কৰিও তৃতীয় নেত্ৰৰ দ্বাৰা আত্মাক আৰু আত্মাৰ পিতাক প্ৰত্যক্ষ কৰাৰ অভ্যাস কৰিব লাগে। বৰদান: নিৰস বাতাবৰণত আনন্দৰ ৰেঙনিৰ অনুভৱ কৰাওঁতা, এভাৰ হেপ্পী অৰ্থাৎ সদায় আনন্দিত হোৱা। শ্লোগান: অশৰীৰ তেওঁৱেই যাক শৰীৰৰ কোনো আকৰ্ষণে নিজৰ ফালে আকৰ্ষিত নকৰে। ওম শান্তি।